ভাৰতবৰ্ষৰ ৰাইজে নাগৰিকে আকৌ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে। সকলোৱে প্ৰধানমন্ত্ৰী হোৱাটো সকলোৱে কামনা কৰিছে। তো ইয়াৰ বাবে ৰণনীতি তৈয়াৰ কৰা হৈছে আৰু অসমৰ সেইটোৱে পৰিৱেশ যে শুদ্ধতা লোকসভা সমষ্টিত শুদ্ধতাও আমাৰ যাতে এনডিএক আমি দিব পাৰোঁ। আৰু আজি আমি কোকৰাঝাৰ লোকসভা অন্তৰ্গত আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জিকাবৰ কাৰণে আমি বিভিন্ন পৰ্যায়ৰ কাম কৰি আছোঁ। আজি ছাত্ৰীপুৰৰ আমাৰ দলীয় কৰ্মকৰ্তাসকলক লগত লৈ আমি আলোচনা কৰিছোঁ যে আমি কেনেকৈ কাম কৰিম, কি ধৰণে আমি আগুৱাই যাব লাগিব। আজি আমি ৰিপৰ্ট লৈছোঁ যে ৰাইজৰ চিন্তাবিলাক কি আছে। এতিয়া যিটো ৰিপৰ্ট আমি পালোঁ, যিখিনি আমি দেখিলোঁ, ৰাইজে চব ফূৰ্তি আনন্দ ওলাইছে যে আমি এইবাৰ আকৌ আমি আমাৰ UPPL আমি জিকাব লাগে, ট্ৰেক্টৰৰ ছবিত আমি ভোট দিম। সকলোৱে খোলা মনেৰে ওলাই আহিছে। আজিৰ তাৰিখত কাৰো ভয় নাই, ইমান আনন্দ পাইছে চবে ৰাস্তাত ওলাই আহি কাম কৰিবৰ কাৰণে। তো গতিকে শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থ এইবাৰ আকৌ আমি UPPL ট্ৰেক্টৰতে ভোট দিম আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী দিম। সেইটো মূল ইছ্যু আৰু সেইটোৱে হৈ আছে আৰু এইটোৱে হ'ব। নাই, কথাটো তেনেকুৱা নহয়। ট্ৰাইবেল অনা ট্ৰাইবেল তেনেকৈ আমি বিভাজন কৰিব বিচাৰোঁ। আমাৰ BTCৰ 35 লাখ জনসাধাৰণ আছে। কোকৰাঝাৰৰ 14,70,000 ভোটাৰ আছে। পপুলেশ্যনো অলপ বেছি হ'ব। আমাৰ টাৰ্গেটটো হ'ল ইয়াৰ নাগৰিকক আমি কেনেকৈ শান্তিৰে জীয়াই থকাৰ কাৰণে পৰিৱেশ আমি দিম, উন্নয়ন আমি কেনেকৈ কৰিম। তো ইয়াত জাত পাতৰ কথা নহয়, ধৰ্মৰ কথা নহয়, এই অঞ্চলক আমি কেনেকৈ আগুৱাই লৈ যাম। এতিয়া চাওক, ভাৰতবৰ্ষক অনাগত দিনৰ এটা বিকশিত ভাৰত হিচাপে, বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ কাৰণে সংকল্প লোৱা হৈছে। আমাৰ নিচিনা সৰু অঞ্চল, বিটিআৰ অঞ্চলকো আমি উন্নত এটা এৰিয়া হিচাপে ডেভেলপ কৰিব লাগিব। তো গতিকে আমি ভাৰতবৰ্ষৰ লগত জড়িত কৰিব লাগিব। তো গতিকে আমাৰ কেণ্ডিডেটে জিকি যোৱাৰ পিছত ভাৰত চৰকাৰৰ লগত কাম কৰিব, অসম চৰকাৰৰ লগত কাম কৰিব। আমি একেলগে অঞ্চলৰ ৰাইজৰ উন্নতিৰ কাৰণে আমি কাম কৰিম। তো এটা অঞ্চল যদি ডেভেলপ হয়, অসম উন্নতি হ'ব। অসম যদি উন্নতি হয়, ভাৰতবৰ্ষ উন্নতি হ'ব। সেইটো আমাৰ মূল কনচেপ্ট। তো গতিকে ধৰ্ম নিৰপেক্ষ এটা দেশ হয়। আমাৰ মাজত কোনো ধৰ্ম আমি চিন্তা কৰা নাই, আমাৰ মাজত আমি জাত পাতৰ আমি চিন্তা কৰা নাই। এই অঞ্চলৰ নাগৰিক হিচাপে একবদ্ধভাৱে এইবাৰ আমি শান্তি, উন্নয়ন আৰু সকলো জাতি জনগোষ্ঠী একবদ্ধভাৱে জীয়াই থকাৰ স্বাৰ্থত আমি এইবাৰ ট্ৰেক্টৰক আকৌ আমি ভোট দিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি প্ৰধানমন্ত্ৰী বনাম। गुन गोनां गोजौ सोलोंथाइ लानो गोसो गुदुं मेट्रिक पास जानाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सहरनि साहा फारसे साखाथि तितागुरिनि समबाय मावख'नि साखाथियाव थानाय बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव 2024-25 सोलोंथाइ बोसोरनि थाखाय हायार सेकेन्डारि थाखोआव गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय मुं थिसननाय हाबाफारिया सोलिगासिनो। 2024 इं मायथाइयाव गायसनजानाय बड'लेण्ड स्टार एकाडेमियाव फोरोंथाइ मोननाय रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुनगोनां सोलोंथाइ होनो आवगायदों। बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव मुं थिसननोब्ला फरायसाफोरा माखासे मोजां खाबुफोरखौ मोननो हागोन। सिगांसिन मुं थिसननाया सा 10 फरायसा फरायसुलिफोरा फिस होनाङालासे फ्री एडमिशन मोननो हागोन। गासैबो फरायसा फरायसुलिफोरनि मुं थिसननायनि मासुलखौ 30% रेहाय होनाय जागोन। 75% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 40% रेहाय होनाय जागोन आरो 85% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 100% बाङायनि खाबुखौ होनाय जागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जाग्रा आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो
JEE NEET आनजादनि थाखाय बेसेन नाङै कचिं मान्थलि मक टेस्ट आरो आर्ट्स स्ट्रिमनि फरायसा फरायसुलिफोरनि थाखाय काउन्सेलिं बायदि बायदि उफ्रा फराफारिफोरनि फोरोंथाय खाबुफोरखौ मोननो हागोन। बिदिब्ला मानोथो गोबाव खालामनो? नोंथाङाबो गुनगोनां गोजौ सोलोंथाय लानो थाखाय बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो। बांसिन आबुङै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बर फोनांजाब खालामदो। मबाइल नम्बर 6000349997 7638008149 6003494371।